মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 তোমালোকৰ 7.1 মই 7লৈকে সলিউশন কৰিলোঁ। আজি আমি কুৱেশ্যন নম্বৰ 8 সলিউশন কৰিম। এতিয়া আমি কুৱেশ্যন নম্বৰ 8 যিটো কুৱেশ্যন আছে সেইটো পঢ়িম। ইয়াতে চোৱা 8 নম্বৰ কুৱেশ্যনত দিয়া আছিল যে ৱাইৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে পি 2,-3 আৰু কিউ 10, বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয়। মানে পি কিউ যিটো দূৰত্ব হ'ব এইটো 10 একক হ'লে ৱাইৰ ভেলুটো কি হ'ব। গতিকে এইটো আমি সলিউশন এতিয়া কৰিম। এতিয়া আমি সলিউশন চাম। গতিকে সলিউশন ইয়াতে লিখিলোঁ। তাৰপিছত এতিয়া আমি প্ৰশ্নটো চাওঁ। প্ৰশ্নটোত কৈছে যে পি আৰু কিউ যিটো দূৰত্ব হ'ব সেইটো 10 একক। মানে আমি যদি চাওঁ মানে পি কিউ ইকুৱেল কিমান কৈছে 10 একক বুলি কৈছে। কিন্তু আমাক পি আৰু কিউ দুটা বিন্দু দিয়া আছে। গতিকে পি কিউ যিহেতু দুটা বিন্দু দিয়া আছে গতিকে আমি পি কিউ দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি ওলাব লাগিব। তাৰপিছত তাৰ ইকুৱেল কিমান লিখিব লাগিব 10 লিখিব লাগিব। লিখাৰ পিছত যিটো ৱাই ওলাব সেইটো হ'ল তোমালোকৰ ৱাইৰ ভেলু। প্ৰশ্নটো যিহেতু ৱাইৰ ভেলু ওলাব দিছে গতিকে ৱাই ভেলুটো ওলালে হ'ল। গতিকে আমি প্ৰশ্নটোত যিহেতু বিন্দুকেইটা দিয়া আছে এইখিনি আমি লিখিম যে দিয়া আছে প্ৰদত্ত বিন্দুকেইটা এনেকৈ লিখিম। এতিয়া আমি এনেকৈ লিখি ল'ম যে দিয়া আছে প্ৰদত্ত বিন্দু দুটা পি আৰু কিউ। এতিয়া আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পি কিউৰ কি ওলাম আমি দূৰত্ব ওলাম। গতিকে এতিয়া লিখিব লাগিব ইয়াতে গতিকে দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাওঁ দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাওঁ দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি কি পাম পি আৰু কিউ। গতিকে পি কিউ ওলাবলৈ আমাৰ ফৰ্মুলা আছে। ফৰ্মুলাটো কি আছিল মনত আছে নে চবৰে? গতিকে ফৰ্মুলাটো আছিল x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 কি আছিল হোল স্কুৱেৰ। গতিকে ইয়াতে x2 আৰু x1 কি হ'ব সেইটো আমি যিহেতু প্ৰথমত পি লিখিছোঁ গতিকে পিটো আমাৰ x1 আৰু y1 ধৰিব লাগিব আৰু কিউটো আমি পিছত ধৰিছোঁ গতিকে এইটো কি হ'ব x2 আৰু y2। তাৰ ফৰ্মুলা মতে আমাৰ x2 মানে ইয়াতে কিমান হ'ব x2 মানে হ'ল তোমালোকৰ 10 - x1 মানে কিমান হ'ব 2 গতিকে তাৰ স্কুৱেৰ। তাৰপিছত প্লাছ y2 মানে হ'ল তোমালোকৰ y মাইনাছ y1 মানে হ'ল -3 গতিকে -3 হ'লে এনেকৈ লিখিব লাগিব -3 তাৰ ওপৰত হোল স্কুৱেৰ। তাৰপিছত যদি আমি সলিউশন কৰোঁ 10 - 2 কিমান হ'ব 8 গতিকে এইটো কি হ'ব 8ৰ স্কুৱেৰ প্লাছ এইটো যদি আমি কৰোঁ কিমান হ'ব y মাইনাছ কি হ'ব +3 গতিকে +3 কি হ'ব স্কুৱেৰ। তাৰপিছত আমি এতিয়া চাব লাগিব এইখিনি সলিউশন কৰিব লাগিব। গতিকে সলিউশন কৰিবলৈ আমি কি কৰিব লাগিব এইটো 8ৰ স্কুৱেৰ কিমান হ'ব 64 8ৰ স্কুৱেৰ কিমান 64 প্লাছ এইটো তোমালোকে চোৱা a + b হোল স্কুৱেৰ ফৰ্মুলা পৰিছে। গতিকে ফৰ্মুলাটো কি আছিল a স্কুৱেৰ a মানে ইয়াতে y স্কুৱেৰ প্লাছ 2 * ab গতিকে 2 * a মানে হ'ল y * b মানে হ'ল 3 প্লাছ b স্কুৱেৰ b মানে হ'ল 3 গতিকে 3 কি হ'ব স্কুৱেৰ। গতিকে এইখিনি যদি আমি ভাঙি লওঁ কিমান ওলাব 64 প্লাছ y স্কুৱেৰ প্লাছ 2 আৰু 3 প্লাছ কৰি মানে ইনটু কৰিলে কিমান হ'ব 6 আৰু y আছে গতিকে 6y প্লাছ 3 স্কুৱেৰ কিমান হ'ব 9। তাৰপিছত যদি আমি এইটো চোৱা এইটো আমাৰ নাম্বাৰ এইটো কি হয় নাম্বাৰ। গতিকে এই নাম্বাৰ দুটা যদি আমি যোগ কৰি দিওঁ তেনেহ'লে আমি কিমান পাম 73 হ'ব। গতিকে আমি আগতে y স্কুৱেৰটো লিখি ল'ম তাৰপিছত y2 লিখি ল'ম তাৰপিছত এই দুটা যোগ কৰিলে কিমান হ'ব 73। গতিকে পি কিউটো আমি কিমান পালোঁ এইটো। আমাৰ প্ৰশ্নমতে কি কৈছিল যে কৈছিল যে পি কিউটো মানে 10 একক বুলি কৈছিল দূৰত্বটো। গতিকে আমি ইয়াতে ফৰ্মুলা মতে মানে কুৱেশ্যনৰ মতে আৰু পাতিব লাগিব একৰ্ডিং টু কুৱেশ্যন। গতিকে কুৱেশ্যনৰ মতে কি কৈছিল যে পি কিউ ইকুৱেল কিমান 10 একক হয়নে। গতিকে আমি পি কিউ মানে কিমান পালোঁ এইখিনি পালোঁ গতিকে এইখিনি ইকুৱেল 10 একক। গতিকে আমি এনেকৈ লিখিম এনেকৈ লিখিব লাগিব যে পি কিউ মানে কিমান y স্কুৱেৰ √y² প্লাছ 6y প্লাছ 73 ইকুৱেল কিমান হ'ব 10 হ'ব। এতিয়া চোৱা এনেকৈতো আমি কাটাকাটি কৰিব নোৱাৰিম সেইকাৰণে আমি কি কৰিম দুয়োফালে কি কৰিম স্কুৱেৰ কৰি দিম। গতিকে স্কুৱেৰ কৰাৰ লগে লগে এই স্কুৱেৰ আৰু এই ৰুটটো কি যাব কাটাকাটি হ'ব। তাৰপিছত থাকিব কিমান এই মাজৰখিনি থাকিব আৰু এইটো 10ৰ স্কুৱেৰটো কিমান হ'ব 100। এইখিনি আমি পিছৰ নেক্সট পেজত কৰি আছোঁ চোৱা। এতিয়া y স্কুৱেৰ যদি আমি মানে স্কুৱেৰ আৰু ৰুট যদি কাটি যায় তেতিয়াহ'লে এইফালে কি থাকিব অকল y স্কুৱেৰ প্লাছ 6y প্লাছ কিমান হ'ব 73 আৰু এইফালে কিমান হ'ব 10ৰ স্কুৱেৰ কৰিলে কিমান হ'ব 100। গতিকে এইটোৱে থাকিব। এতিয়া y স্কুৱেৰ প্লাছ 6y প্লাছ 73 আৰু এইটো 100টো প্লাছ হৈ আছে এইফালে কি আহিব মাইনাছ গতিকে -100 ইকুৱেল কিমান হ'ব 0। তাৰপিছত যদি আমি কৰোঁ y স্কুৱেৰ প্লাছ 6y 100ৰ পৰা যদি আমি 73 মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ কিমান থাকিব -27 থাকিব। কিহৰ কাৰণে কাৰণ 100টো ডাঙৰ গতিকে ডাঙৰৰ আৰু মাইনাছ সেইকাৰণে ইয়াতে মাইনাছ হৈছে। এতিয়া আমি ক্লাছ 9ত পঢ়ি অহাৰ দৰে
আমি মাজৰটো মিলাব লাগিব এণ্ড সলিউশ্যন কৰিব লাগিব তাৰপিছত আমি y টো ভ্যালু পাম আগতে আমি প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিব লাগিব যেনে প্ৰথমত 1 আছে আৰু লাষ্টত কিমান আছে 27 গতিকে 27ক আমি যদি ভাঙি কেনেকৈ লিখিব পাৰিম 9 3 গুণ 27 তাৰপিছত আৰু কি লিখিব পাৰিম 9 3 গুণ 27 আৰু 1 into 27 কৰিলে 27 হ'ব গতিকে আমি যদি 9 পৰা 6 মানে 9 পৰা 3 মাইনাস কৰি দিওঁ তেনেহ'লে আমি কিমান পাম 6 পাম গতিকে এইটো হ'ব আমাৰ গতিকে y স্কয়াৰ প্লাস 6 ৰ ঠাইত আমি কি লিখিম 9 minus 3 y minus 27 equal 0 মই কিন্তু একেবাৰে ডিটেইলত বুজাই আছো সেইটো কাৰণে তোমালোকে অলপমান হেৰিব পাৰে কিন্তু একেবাৰে ডিটেইলত বুজাই আছো তাৰপিছত এই কুৱেশ্যনটো কিন্তু এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট মই কৈছোঁ তোমালোকক ভেৰি ইম্পৰ্টেণ্ট তোমালোকে এইটো কিন্তু টিক চিন দি ল'বা কাৰণ এইটো কিন্তু এক্সামত আহিব এইটো তোমালোকে পাৰিলে 3টাৰ ষ্টাৰ দি থবা কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয় গতিকে y স্কয়াৰ প্লাস এই y টো ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে গতিকে 9y আৰু minus 3y হ'ব এইটো তাৰপিছত minus 27 equal 0 তাৰপিছত যদি আমি চাওঁ এই দুটাৰ মাজত পৰা কি কমন আহিব অকল y কমন আহিব গতিকে ইয়াৰ পৰা y কমন হ'লে ইয়াতে কি থাকিব y প্লাস এই y টো কমন হ'লে থাকিব কিমান 9 তাৰপিছত মাইনাস এই দুটাৰ পৰা কমন কি আহিব এই দুটাৰ পৰা কমন আহিব তোমালোকৰ 3 কমন আহিব গতিকে 3 ইয়াৰ পৰা কমন হৈ গ'ল গতিকে থাকিল কিমান y আৰু মাইনাসে কিমান হ'ব প্লাস আৰু 3 27ত কেইবাৰ যাব 9 বাৰ গতিকে ইকুৱেল কিমান 0 গতিকে যিকেইটা মিল আছে সেইখিনি একেলগে কৰিব লাগিব আৰু যিটো মিল নাই সেইটো এক্সট্ৰাকে লিখিব লাগিব গতিকে মিল থকা টাৰ্মটো হ'ব y plus 9 আৰু মিল নথকা টাৰ্মটো কি হ'ব y minus 3 ইকুৱেল কিমান 0 ইয়াৰ পৰা যদি আমি সেপাৰেটকে চাওঁ y plus 9 equal 0 or আৰু এটা কি আছে y minus 3 equal যদি 0 কৰোঁ তেনেহ'লে ইয়াতে আমি কি পাম y ৰ ভ্যালুটো -9 পাম আৰু ইয়াতে y ৰ ভ্যালুটো আমি কিমান পাম 3 পাম গতিকে আমাক যেহেতু y ৰ ভ্যালু ওলাব দিছিল গতিকে y ৰ ভ্যালু আমি ওলালো আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 8 ৰ এইখিনিয়ে সলিউশন আছিল আৰু এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে গতিকে মই তোমালোকক কৈছোঁ এইটো তোমালোকে পাৰিলে 3টা ষ্টাৰ মাৰ্ক দি লোৱা কাৰণ এইটো এক্সামত কিমান বাৰ আহিছে ক'ব নোৱাৰি আৰু ফাইনেলি কিন্তু এইটো কোৱেশ্চন আহিব ফাইনেলত মেট্ৰিকত গতিকে এইখিনি আছিল এটা নেক্সট আমি 9 নম্বৰ কোৱেশ্চনটো সলিউশন কৰিম এতিয়া তোমালোকে চোৱা 9 নম্বৰ কোৱেশ্চনটোত আছিল যে যদি q 0,1 বিন্দুটো p 5,-3 আৰু r x,6 ৰ পৰা সম দূৰৱৰ্তী ইয়াতে চোৱা সম দূৰৱৰ্তী মানে হ'ল দুয়োফালে কি হ'ব লাগিব সমান তেন্তে x ৰ মান উলিওৱা মানে ইয়াতে x ৰ ভ্যালু ওলাব দিছে তদুপৰি qr আৰু pr দূৰত্ব কিটা ওলোৱা গতিকে ইয়াতে q যেটো বিন্দু আছে সেই বিন্দুটো কিন্তু p আৰু r কি সম দূৰৱৰ্তী গতিকে মই যেতিয়া আনসাৰ কৰিম তাতে ডিটেইল বুজাই দিম এতিয়া তোমালোকে সলিউশনটো চোৱা এতিয়া 9 নম্বৰৰ সলিউশনটো আমি কৰিম 9 নম্বৰ কোৱেশ্চনটোত কৈছিল যে আমাক যে q এটা বিন্দু আৰু সেই বিন্দুটো p আৰু r বিন্দু সম দূৰৱৰ্তী হয় না মানে এই q বিন্দুটো p আৰু r ৰ পৰা কি সম দূৰৱৰ্তী মানে সমান দূৰত্ব হয় আৰু লাষ্টত আমাক কোৱেশ্চন কৈছে যে x ৰ মান ওলাব দিছে আৰু p r আৰু q r ৰ ভ্যালু ওলাব দিছে গতিকে আমাৰ প্ৰশ্নটো মানে এইটো আছিল এতিয়া আমি সলিউশনটো মানে স্টেপ বাই স্টেপ কৰিব লাগিব এণ্ড তোমালোকক বুজাই দিম এতিয়া শুনা এইটো যদি এটা মানে ৰেখা হয় আৰু p আৰু r হয় ইয়াৰ সম দূৰৱৰ্তী q মানে এইটো হ'ল q গতিকে ইয়াৰ মাজত আৰু ইয়াৰ মাজত কি দূৰত্ব সমান হ'ব কাৰণ কি কৈছে যে q এ p আৰু r কি সম দূৰৱৰ্তী গতিকে আমি সম দূৰৱৰ্তী হ'লে কি হ'ব qp ইকুৱেল কি হ'ব qr এইটো হ'ব গতিকে আমি কোৱেশ্চনটো কেনেকৈ মানে আৰম্ভ কৰিব লাগিব সেইখিনি তোমালোকক মই লিখি দি আছোঁ চোৱা এতিয়া আমি এনসাৰটো এনেকৈ লিখিব লাগিব যে যেহেতু q বিন্দুটো p আৰু r ৰ পৰা সম দূৰৱৰ্তী গতিকে যেহেতু সম দূৰৱৰ্তী আমাৰ কোৱেশ্চনটোত মানে কৈয়ে দিছে গতিকে আমাৰ কি হ'ব qp ইকুৱেল কি হ'ব qr এতিয়া আমি qp আৰু qr কি ওলাব লাগিব দূৰত্ব ওলাব লাগিব তাৰপৰা দূৰত্ব ওলালে কিন্তু আমি x ৰ ভ্যালুটো পাই যাম যদি x ৰ ভ্যালু পোৱাৰ পিছত আমি pr আৰু qr অতি সোনকালে ওলাব পাৰিম গতিকে qp ওলাবলৈ আমাৰ কি ওলাব লাগিব ফৰ্মুলাটো লিখিব লাগিব গতিকে ফৰ্মুলাটো আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 কি আছিল হোল স্কয়াৰ ইকুৱেল কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 কি আছিল হোল স্কয়াৰ ইয়াতে চোৱা এইটো যেটো x2 হ'ব ইয়াতে কিন্তু x2 সেইটো নহয় হ'ব পাৰে কিন্তু আমি যেটো q লম সেইটো কিন্তু ইয়াতে q ভ্যালু একে হ'ব কিন্তু p আৰু r ৰ ভ্যালুটো ইয়াতে কিন্তু বেলেগ হ'ব গতিকে এইটো ক্ষেত্ৰত যদি আমি চাওঁ q2 কি হ'ব x1 y1 আৰু p2 কি হ'ব x2 p2 সৰি মানে qp এইটো কি হ'ব x2 আৰু y2 তাৰপিছত এইটো কাৰণে চাওঁ এইটো কাৰণে q এইটো কি হ'ব x1 y1 হ'ব আৰু এইটো তোমালোকৰ কি হ'ব x2 আৰু y2 হ'ব গতিকে qp যদি আমি আগতে চাওঁ গতিকে ইয়াতে x2 মানে কিমান হ'ব ইয়াতে কিন্তু x2 কিমান হ'ব x2 এইটো হ'ব যেটো q আৰু p আছে গতিকে p ভ্যালুটো ইয়াতে আছে গতিকে p ভ্যালুটো কি হ'ব x2 গতিকে x2 মানে ইয়াতে কিমান 5 - x1 গতিকে x1 মানে কিমান 0
হোল স্কুৱেৰ প্লাছ এতিয়া আকৌ আছে y2 মানে হ'ল কিমান -3 গতিকে -3 মাইনাছ y1 মানে কিমান 1 গতিকে স্কুৱেৰ ইকুৱেল কিমান হ'ব এফালে আমি আকৌ x2 চাব লাগিব গতিকে এবাৰ x2 কিমান হ'ব x2 আমি এবাৰ আৰৰ কাৰণে চাইছোঁ গতিকে x2 এবাৰ কি হ'ব x হ'ব মাইনাছ x1 মানে কিমান হ'ব x1 মানে হ'ব 0 হোল স্কুৱেৰ প্লাছ আকৌ y2 গতিকে y2 এবাৰ কি হ'ব আৰৰ কাৰণে কি হ'ব y2 6 মাইনাছ y1 কিমান হ'ব 1 গতিকে স্কুৱেৰ তাৰপিছত এইখিনি যদি আমি সলভ কৰোঁ তেনেহ'লে আমি পাম চোৱা যদি আমি এইখিনি সলভ কৰোঁ 5 - 0 মানে 5 গতিকে 5 কি হ'ব ইয়াতে স্কুৱেৰ প্লাছ এইটো যদি চাওঁ কি হ'ব -4 মানে -3 আৰু -1 কৰিলে -4 গতিকে স্কুৱেৰ আছে গতিকে স্কুৱেৰ হ'ব তো এইটো যদি চাওঁ আমি x - 0 গতিকে x থাকিব গতিকে x স্কুৱেৰ প্লাছ 6 - 1 কৰিলে কিমান হ'ব 5 গতিকে 5 কি হ'ব স্কুৱেৰ তাৰপিছত যদি আমি বাকীখিনি সলভ কৰোঁ এতিয়া 5 স্কুৱেৰ কিমান হ'ব 25 প্লাছ -4 স্কুৱেৰ কিমান হ'ব 16 তাৰপিছত ইকুৱেল এফালে যদি চাওঁ x স্কুৱেৰ প্লাছ 5 স্কুৱেৰ কিমান হ'ব 25 এতিয়া চোৱা যিহেতু ৰুটত আছে এতিয়া আমি সলভ কৰিবলৈ দুইফালে আমি কি কৰি দিম বৰ্গ কৰি দিম গতিকে দুইফালে বৰ্গ কৰি দিয়াৰ লগে লগে এই স্কুৱেৰটো এই ৰুট কাটাকাটি যাব আৰু এই স্কুৱেৰ ৰুটে কি হ'ব কাটাকাটি যাব গতিকে কাটাকাটি যোৱাৰ পিছত কি থাকিব ইয়াতে থাকিব 25 প্লাছ 16 আৰু এফালে কি থাকিব x স্কুৱেৰ প্লাছ কি থাকিব 25 তাৰপিছত যদি আমি সলভ কৰোঁ এইখিনি কিমান পাম 25 আৰু 16 যদি আমি প্লাছ কৰি কিমান পাম 16 আৰু যদি আমি 25 প্লাছ কৰি দিওঁ তেনেহ'লে আমি পাম 5 আৰু 6 প্লাছ কৰিলে 11 আৰু 3 আৰু 1 কিমান হ'ব 4 মানে 41 হ'ব তাৰপিছত এইটো যদি চাওঁ x স্কুৱেৰ প্লাছ কিমান হ'ব 25 তাৰপিছত যদি আমি চাওঁ এই 25টো এফালে আহিলে কিবা মাইনাছ গতিকে 41 - 25 ইকুৱেল কিমান হ'ব তোমালোকৰ x স্কুৱেৰ গতিকে 41ৰ পৰা যদি আমি 25 মাইনাছ কৰি দিওঁ কিমান থাকিব এক ধাৰ কৰিলে 11 পৰা 5 গ'লে 6 আৰু ইয়াতে 3 পৰা 2 গ'লে 1 গতিকে কিমান থাকিব 16 গতিকে x স্কুৱেৰ মানে x স্কুৱেৰ কিমান থাকিল 16 গতিকে আমি যদি x স্কুৱেৰ অকল x ওলাওঁ গতিকে এইফালে কি হ'ব প্লাছ মাইনাছ এইটো 16 বৰ্গমূল কিমান হ'ব 4 মানে xৰ ভেলু আমি কিমান পালোঁ x ইকুৱেল আমি 4 পালোঁ আৰু x ইকুৱেল আমি কি পালোঁ -4 পালোঁ মানে xৰ ভেলু আমি কেইটা পালোঁ দুটা পালোঁ এতিয়া আমাৰ xৰ ভেলু যেহেতু দুটা পালোঁ গতিকে PR আৰু QR আমাৰ দুটাকৈ ওলাব লাগিব কিয় কাৰণে কাৰণ PR এবাৰ আমি মানে +4ৰ কাৰণে কৰিম আৰু এবাৰ কিহৰ কাৰণে কৰিম -4ৰ কাৰণে কৰিম গতিকে দুবাৰ কৰিব লাগিব এইখিনি মই তোমালোকক কৈ দি আছোঁ চোৱা তোমালোকে চোৱা ইয়াতে আৰৰ যিটো স্থানাংক আছিল x, 6 আছিল গতিকে এবাৰ যিহেতু আমি xৰ ভেলু পালোঁ গতিকে আৰৰ যিটো স্থানাংক হ'ব সেইটো দুটা হ'ব এটা হ'ব 4,6 আৰু এটা কি হ'ব -4,6 গতিকে আৰৰ ভেলু যিহেতু দুটা ওলাইছে সেইকাৰণে আমাৰ PR আৰু QR দুটাকৈ ওলাব লাগিব এতিয়া তোমালোকে চোৱা এতিয়া ইয়াতে লিখি ল'বা যে আৰ বিন্দুৰ স্থানাংক হ'ব স্থানাংকটো কি হ'ব -4,6 বা 4,6 এতিয়া যেহেতু আমাৰ কিউ আৰ বিন্দু ওলাব দিছে গতিকে এতিয়া আমি কি লিখিম কিউ আৰু আৰ বিন্দু দুটাৰ মাজৰ দূৰত্ব গতিকে দূৰত্ব সূত্ৰ ওলাবৰ যিটো ফৰ্মুলা আছিল সেইটো আমি জানোৱে গতিকে কিউ আৰৰ সূত্ৰটো কি হ'ব x2 - x1 স্কুৱেৰ প্লাছ y2 - y1 কি হ'ব স্কুৱেৰ তাৰপিছত ইয়াতে চোৱা এইটো নামকৰণটো কৰি ল'ম x1 y1 আৰু এইটো কি হ'ব x2 y2 গতিকে ইয়াতে x2 মানে কিমান হ'ব -4 মাইনাছ x1 মানে কিমান হ'ল 0 গতিকে হোল স্কুৱেৰ প্লাছ y2 মানে হ'ল 6 মাইনাছ y1 মানে হ'ল 1 গতিকে তাৰ স্কুৱেৰ তাৰপিছত এইটো সলভ কৰিলে কিমান পাম -4 - 0 এইটো কিমান হ'ব -4 স্কুৱেৰ প্লাছ এইটো কিমান হ'ব 5 স্কুৱেৰ গতিকে এইটো যদি আমি সলভ কৰোঁ -4ৰ স্কুৱেৰ কিমান হ'ব 16 প্লাছ 5ৰ স্কুৱেৰ হ'লে কিমান হ'ব 25 গতিকে এই দুটা যদি আমি প্লাছ কৰি দিওঁ আমি কিমান পাম 41 গতিকে 41ৰ যিহেতু বৰ্গমূল নাই গতিকে আমি কিউ আৰৰ ভেলু কিমান পালোঁ 41 এতিয়া চাওঁ ইয়াতে আমি কিউ আৰটো ওলালোঁ কিন্তু ইয়াতে xৰ মানটো -4 ধৰি কেনে ওলালোঁ এতিয়া আমি আকৌ এইটোৱে ওলাব লাগিব কিন্তু এবাৰ এই 4ৰ ভেলুটো কি ধৰিব লাগিব প্লাছ মানে এনচাৰটো তোমালোকৰ 40 একে আহিব কিন্তু তোমালোকে কি কৰিব লাগিব কিন্তু ইয়াতে +4 ধৰিব লাগিব গতিকে আমি এইটো ধৰি কেনে কৰি দিম তোমালোকে চোৱা ইয়াতে তোমালোকে মানে চোৱা এইটো লাইন আৰু এইটো লাইন কিন্তু একে লিখিলোঁ কিন্তু ইয়াতে -4 আছিল ইয়াতে কি লিখিলোঁ মই ইয়াতে 4 লিখিলোঁ গতিকে এইটোৱে ডিফাৰেঞ্চ গতিকে এনচাৰটো কিন্তু √41 ওলাব কিন্তু তথাপি তোমালোকে কৰিব লাগিব গতিকে এইখিনি কৰিবলৈ তোমালোকে আকৌ আগৰ দৰে ফৰ্মুলাটো লিখিব লাগিব তাৰপিছত সলভ কৰিব লাগিব গতিকে এইটো নামকৰণ কৰোঁ এইটো x1 এইটো y1 এইটো x2 আৰু এইটো y2 এতিয়া আমি কিউ আৰ আকৌ ওলাম গতিকে কিউ আৰ ওলাবলৈ আকৌ ফৰ্মুলাটো লিখিব লাগিব x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 কি হ'ব হোল স্কুৱেৰ তাৰপিছত এইটো যদি আমি পাতোঁ x2 ইয়াতে x2 মানে কিমান হ'ব 4 - 0 x1 মানে 0 হোল স্কুৱেৰ প্লাছ y2 মানে হ'ল 6 - y1 মানে 1
স্কুৱেৰ তাৰপিছত এইটো যদি আমি সলভ কৰোঁ কিমান হ'ব -4 - 0 গতিকে 4 থাকিব গতিকে 4 ৰ স্কুৱেৰ কিমান হ'ব 16 প্লাছ এইটো 6 - 1 কৰিলে কিমান হ'ব 5 আৰু 5 ৰ স্কুৱেৰ যদি কৰি দিওঁ আমি কিমান হ'ম 25 গতিকে এইটো যদি আমি প্লাছ কৰি দিওঁ আমি কিমান পাম √41 গতিকে কিউ আৰ আমি কিমান পালোঁ 41 পালোঁ এতিয়া আকৌ আমাৰ কি ওলাব লাগিব আমি কিন্তু কিউ আৰ ওলালোঁ হয়নে কিউ আৰ ওলালোঁ এতিয়া আমাৰ কি ওলাব লাগিব পি আৰ গতিকে কিউ আৰটো আমি দুটা ওলালোঁ এতিয়া পি আৰ আমাৰ দুটা ওলাব লাগিব কিয় কাৰণে এবাৰ +4 আৰু এবাৰ -4ৰ কাৰণে গতিকে পি আৰটো আমি এতিয়া ওলাম এতিয়া সেম তোমালোকক ইয়াতে মই লিখিলোঁ আকৌ পি আৰু আৰ বিন্দু দুটাৰ মাজৰ দূৰত্ব এটা আগৰটোত কি আছিল কিউ আছিল গতিকে ইয়াতে পি হ'ল আৰু আৰৰ ভেলুটো এবাৰ -4 লৈ কেনে কৰিছোঁ তাৰপিছত নেক্সট যিটো কৰিম সেইটো +4 লৈ কেনে কৰিব লাগিব গতিকে নামকৰণটো কৰিলোঁ x1 এইটো y1 এইটো x2 আৰু এইটো y2 গতিকে পি আৰৰ যিটো দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি যিটো পাম এইটো হ'ল x2 - x1 কি হ'ব হোল স্কুৱেৰ প্লাছ y2 - y1 কি হ'ব হোল স্কুৱেৰ তাৰপিছত যদি এইটো আমি সলভ কৰোঁ y2 মানে কিমান হ'ব ইয়াতে -4 - x1 মানে কিমান হ'ব 5 তাৰ স্কুৱেৰ প্লাছ তো y2 মানে হ'ল কিমান 6 y1 মানে কিমান হ'ল -3 গতিকে -3 হ'লে অলপ ব্ৰেকেটত লিখিব লাগিব তাৰপিছত স্কুৱেৰটো দিব লাগিব তাৰপিছত এইটো যদি আমি সলভ কৰোঁ কিমান হ'ব -4 আৰু -5 প্লাছ কৰিলে কিমান হ'ব -9 স্কুৱেৰ প্লাছ এইটো যদি আমি কৰোঁ 6 তো মাইনাছে কিমান হ'ব প্লাছ আৰু 3 আছে গতিকে 3 স্কুৱেৰ তাৰপিছত এইটো যদি আমি সলভ কৰোঁ 9ৰ স্কুৱেৰ কিমান হ'ব 18 নাই 81 গতিকে চৰি তোমালোকৰ -9ৰ মানে যিটো স্কুৱেৰ হ'ব সেইটো কিমান হ'ব 81 আৰু এইটো যদি প্লাছ কৰোঁ কিমান হ'ব 6 + 3 9 আকৌ 9ৰ স্কুৱেৰটো কিমান হ'ব 81 গতিকে 81 আৰু 81 হয়নে এই দুটা যদি আমি এতিয়া প্লাছ কৰি দিওঁ কিমান হ'ব 162 162ক আমি কেনেকৈ লিখিব পাৰিম 162ক আমি এনেকৈ লিখিব পাৰিম যে 81 × 2 গতিকে 81ৰ বৰ্গমূল যিহেতু 9 আৰু 2 যিহেতু বৰ্গমূল নাই গতিকে এইটো √2 থাকিব গতিকে এইটোৱে আছিল তোমালোকৰ পি আৰৰ দূৰত্ব এতিয়া আমি এইটো যেহেতু পি আৰৰ দূৰত্বটো এবাৰ আমি -4 লৈ কৰিলোঁ এতিয়া আমি সেম সেইটো লিখিব লাগিব জাষ্ট ইয়াতে -4ৰ ঠাইত কি দিব লাগিব অকল 4 দিব লাগিব সেইটো লৈ মই তোমালোকক কৰি দিম এতিয়া চোৱা মই কিন্তু এইটো দৰে লিখিলোঁ চোৱা এইটো যি লিখিছোঁ মানে একে লিখিছোঁ জাষ্ট ইয়াতে -4ৰ ঠাইত আমি কি লিখিছোঁ ইয়াত +4 লিখিছোঁ হয়নে গতিকে এতিয়া আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰোঁ পি আৰৰ ভেলুটো ওলাব লাগিব গতিকে ফৰ্মুলাটো পাতি ল'ম x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 কি হ'ব হোল স্কুৱেৰ গতিকে এইটো যদি আমি বহাই দিওঁ x2 মানে ইয়াতে নামকৰণটো কৰি লওঁ x1 y1 এইটো x2 y2 গতিকে ফৰ্মুলা মতে x2 গতিকে x2 ভেলুটো আমি ইয়াতে 4 - x1ৰ ভেলুটো কিমান 5 গতিকে স্কুৱেৰ প্লাছ এইটো যদি চাওঁ y2 মানে কিমান 6 - y1 মানে কিমান y1 মানে হ'ল তোমালোকৰ -3 গতিকে -3 তাৰপৰা কি হ'ব হোল স্কুৱেৰ তাৰপিছত যদি আমি ইয়াতে সলিউশ্যন কৰোঁ কি হ'ব 4 - 1 কিমান হ'ব 4 - 5 4 - 5 মানে -1 গতিকে -1ৰ কি হ'ব স্কুৱেৰ তাৰপিছত এইটো যদি তোমালোকে চোৱা এইটো কি হ'ব এইটো +6 মাইনাছে প্লাছ আৰু 3 গতিকে +3 স্কুৱেৰ তাৰপিছত এইটো যদি আমি সলভ কৰোঁ কিমান হ'ব চোৱা এইটো -1ৰ স্কুৱেৰ 1 আৰু এইটো প্লাছ কৰিলে কিমান হ'ব 6 + 3 কিমান হ'ব 9 গতিকে 9ৰ কিমান হ'ব স্কুৱেৰ তাৰপিছত এইটো যদি আমি সলভ কৰি কিমান পাম 1 এইটো 9ৰ স্কুৱেৰ 81 গতিকে 81 আৰু 1 প্লাছ কৰিলে কি হ'ব 82 গতিকে আমি পি আৰটো কিমান পালোঁ 82 আৰু তোমালোকৰ 9 নম্বৰ কুৱেশ্যনৰ এইখিনি আছিল তোমালোকৰ সলিউশ্যন এতিয়া নেক্সট ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নম্বৰ 10ৰ গোটেইখিনি সলিউশ্যন কৰি দিম আৰু তোমালোকে যদি কুৱেশ্যন নম্বৰ 9 আৰু 8ৰ কিবা কনফিউজন আছে তোমালোকে কমেণ্ট কৰিবা মই তোমালোকক কমেণ্টৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম এইখিনি আছিল থেংক ইউ ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকক মই ক্লাছ 10ৰ মেথছৰ গোটেইখিনি এনেকুৱাকৈ সলিউশ্যন কৰি দিম গতিকে এইখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ